কামত একো দেখা নাই। যেনেকে আমাৰ আগৰ 5 বছৰত গভৰ্ণমেণ্টে কি কৰিছিলে, অৰুণোদয় আঁচনি লৈও পলিটিক্স খেলিছিলে। তেখেতে কোনোবা BPF পাৰ্টি বুলি আমাক ফৰ্ম দিয়া নাছিলে, আমাক অৰুণোদয় আঁচনি দিয়া নাছিলে। এইটো বৈষম্যমূলক নীতিটো আমি তেখেতৰ পৰা দেখিছিলোঁ। কিন্তু আমাৰ সময়ত আমি দেখি চোৱা নাই। আমি কি দেখিছো, যোনে পাব লাগে, যোনে যোগ্য ব্যক্তি সিহঁতে পাব লাগে। গতিকে মই আশা কৰোঁ আপোনালোকে চবে পাইছে, কিছুমানে পোৱা নাই বুলি পিছফালৰ পৰা মই দেখিছোঁ। কিন্তু সেইটো কোনোবা টেকনিকেল প্ৰব্লেম হ'ব পাৰে, কিন্তু আমাৰ চাইড পোৱা নিচিনা তেখেতসকলে নিশ্চয় পাব। আৰু যিবিলাক মানুহৰ 60 ইয়াৰ্ছৰ ওপৰত তেখেতসকলে অৰুণোদয় আঁচনিটো নাপায়, তেখেতৰ কাৰণে বৃদ্ধ পেঞ্চনটো হৈ যাব। গতিকে এইটো আমি কনফিউজ হৈ থাকিব নালাগে। আমি কাকো বৈষম্যমূলক নীতিয়ে আমি সেইটো গ্ৰহণ নকৰোঁ। আমি বিচাৰোঁ ঐক্য আৰু শান্তি আৰু সম্প্ৰীতি। চবে এটা গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকিলে সব জাতি জনগোষ্ঠীয়ে সমানে আমাৰ উপকাৰিত হ'ব। আৰু ময়ো সেই নীতি আদৰ্শকে ফ'ল' কৰিম আৰু আগন্তুক দিনত MLA হিচাপে আপোনালোকৰ সেৱা আৰু শুশ্ৰূষা কৰি যাম। গতিকে অশেষ ধন্যবাদ। আপোনালোকে ইয়াতে একত্ৰিত হৈ মোক আজি সাহস যোগাইছে আৰু মোৰ মনত মৰমৰ লাটো দিছে যে মই নিশ্চয় এইটো ইলেকশ্যনত জিকিম আৰু আপোনালোকৰ সেৱা কৰাৰ এটা সুযোগ পাম।